মোক ফোন কৰি মোদী ডাঙৰীয়াই ক'লে তুম সিমু কো মিলা হে মই অলপ দেৰি কাৰণে আই গট নাৰ্ভাছ যে কোন সিমুৰ কথা কৈছে মই মোদী ডাঙৰীয়াক ক'লো सर मैं हिमंत बोल रहा हूं अरे मैं तुमसे ही बात कर रहा हूं तुम सिमू को मिल लेना और उनका कुछ तकलीफ है तुम सुन भी लेना आई गॉट कन्फ्यूज की कम प्रधानमंत्री लगत सुधिब नोवारी जे कोन सिमू की कथा की बतरा फोन तो थोৱাৰ পিছত মই प्रधानमंत्री कार्यालय যোগাযোগ কৰিলো যে सिमू কোন হয় আৰু পিএমএ মোক কিয় ফোন কৰিলে तेता তেওঁলোকে মোক এটা সৰু ভিডিও পঠাই দিলে সিমু দাস কঠিয়াতলি নগাঁৱৰ ছোৱালী এইবাৰ ইন্ডিয়ান ব্লাইন্ড ক্ৰিকেট টিমে वर्ल्ड चैंपियन হৈছে and she is the member of Indian blind cricket team আটাই অসমৰ ছোৱালী আপোনালোকে চিন্তা কৰক মই অসমৰ মুখ্যমন্ত্ৰী মই নাজানো কাৰণ কালি যেতিয়া ফাইনালি সিমুক মই লগ পালো তেতিয়া মই সুধিলো যে মা তুমি অসমৰ পৰা খেলিব গৈছা খেলিব যোৱাৰ আগতে মোক কিয় নকলা বোলে স্যাৰ মই খেলি ভাল পাইছিলো ক্লাস 8তে মই দিল্লীত গুছি গলো মই ইয়াতে খানাপাৰা স্কুলত পঢ়িছিলো মোক কোনোবাই লৈ আহিছিলে খানাপাৰা স্কুলত এডমিশন দিছিলে মই কথা শুনিলে সব ভাষা লগে লগে ৰিপিট কৰিব পাৰো চকু দি মই দেখা নাপাওঁ কিন্তু শুনিলে মই লগে লগে ক্যাচ কৰো মই দিল্লীলৈকে গলো দিল্লীত মই এনেকা ব্লাইন্ড ক্ৰিকেট টিমক লগ পালো আৰু মই ক্ৰিকেট খেলিলো এবাৰ ওয়ার্ল্ড চ্যাম্পিয়নশিপত ইন্ডিয়া চ্যাম্পিয়ন হৈছে ইন ব্লাইন্ড ক্ৰিকেট আৰু মই তাত ৰিপ্ৰেজেন্ট কৰিছো আপোনালোকে চিন্তা কৰক যে পজিটিভিটিটো থাকা কাৰণে নগাঁৱৰ পৰা গুৱাহাটী গুৱাহাটীৰ পৰা দিল্লী দিল্লীৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী কোনে তাইক ড্ৰেগ কৰি লৈ গল কোনে টানি লৈ গল ইট ইজ অনলি দ্য পাৱাৰ অফ পজিটিভিটি অসমত বহুত ল'ৰা ছোৱালী আছে হয়তো সিমুৰ দৰে দিব্যাংগ আৰু বহুত আছে কিন্তু পজিটিভিটিটো থাকা কাৰণে তাই মনত ধৰি লৈছিলে মোৰ যিটো শক্তি সেই শক্তিৰে সেই শক্তিক মই সফলতালৈ ৰূপান্তৰ কৰিম আৰু মই নিজৰ ভৰিৰ ওপৰত নিজে